দৌৰিয়ে মাত্ৰ চাকৰি পাব এটকাও খৰচ নকৰাকৈ চাকৰি পাইছে দুই এদিনতে আৰু 5000 পুলিচৰ চাকৰি ওলাব আৰু কোনো পইচা নিদিয়াকৈ ল'ৰা ছোৱালীয়ে দৌৰিয়ে মাত্ৰ চাকৰি পাব আজি এতিয়া কোনেও সিলেকশন কৰিব নালাগে আমাৰ অসমত 15 লাখ নিবনুৱা যুৱক যুৱতী আছে চৰকাৰী চাকৰি আমি 1 লাখ দিছো হয়তো অহা 4-5 বছৰত আৰু 1 লাখ আমি দিম কিন্তু চৰকাৰে চাকৰি দিবৰ কাৰণে দৰমহা দিব লাগে আৰু দৰমহা দিবৰ কাৰণে আপোনালোকৰ প্ৰায় কৰ কাটল উঠাব লাগে সেই কাৰণে চৰকাৰী চাকৰি নিবনুৱা সমস্যা সমাধানৰ উপায় নহয় নিবনুৱা সমস্যা সমাধানৰ উপায় হৈছে উদ্যোগীকৰণ উদ্যোগ যিমানে বাঢ়িব নিবনুৱাসকলে কৰ্মসংস্থাপন লাভ কৰিব লাহে লাহে অসমত উদ্যোগ আহিছে আলু আমি খেতি কৰিব লাগিব আমাৰ অসমত গাহৰিৰ ভাল বজাৰ আছে বয়লাৰৰ ভাল বজাৰ আছে মাংসৰ ভাল বজাৰ আছে এই গুটেই বিলাকৰ কাৰণে আমাৰ মহিলা শক্তি ওলাই আহিব লাগিব আৰু সেই কাৰণে এইবাৰ আমাৰ চৰকাৰে ঠিক কৰিছে যে যুৱক যুৱতীয়ে উদ্যোগী হ'ব কিন্তু লগত আমি মহিলা আত্মসহায়ক গোটৰ যিমান মেম্বাৰ আছে সকলোকে লাহে লাহে আমি ব্যৱসায় বাণিজ্য আৰু উৎপাদন শিকাবৰ কাৰণে আগবঢ়াই লৈ যাম আৰু প্ৰথম বছৰ আমি সকলো মেম্বাৰৰ বেংক একাউণ্টত আমি 10,000 টকাকৈ আপোনালোকক প্ৰত্যেকৰে বেংক একাউণ্টত দিম যিমানে হাত দাঙিলে যাতে আপোনালোকে কিবা এটা উৎপাদনমুখী কাম কৰিব পাৰে তাৰমানে কিমানে 10,000 কৈ পাব একাউণ্টত হাত দাঙকচোন সকলো মেম্বাৰ বাপৰে তাৰমানে সবৰে বেংক একাউণ্টত আহিলে তাৰ পিছত যেতিয়া আপোনালোকে ভাল কাম কৰিব তেতিয়া পিছত আমি আপোনালোকক সহায় কৰিম বেংকৰ পৰাও কৰিম আমিও কৰিম যাতে আমি ব্যক্তিগতভাৱেও একোটা কৰ্মসংস্থাপনৰ ৰাস্তা আমি আৰম্ভ কৰিব পাৰো এটাটো গ্ৰুপত টকা পাবই গ্ৰুপৰ লগত ব্যক্তিগতভাৱেও আপোনালোকৰ বেংক একাউণ্টত এই টকা আপোনালোকে পাব কিবা এটা নতুন কাম কৰাৰ কাৰণে আৰু যেতিয়া কামটো কৰি মই দেখা পাম চৰকাৰে দেখা পাব ভৱিষ্যতে আপোনালোকক আকৌ বেছি সহায় কৰিব লাগিব মই বহুত দীঘলীয়াকৈ নকওঁ কৰা এই সকলো ইতিবাচক কাম আজি আমি হাতত লৈছো আগৰ চৰকাৰবিলাকে যি আবেগিক কথা বতৰা কৈছিল এতিয়া আমি কৈছো যে আবেগেৰে আমি কেতিয়াও ডাঙৰ হ'ব নোৱাৰো আমি আমাৰ পৰিশ্ৰম আৰু আমাৰ মানসিক যি বুদ্ধিমত্তা এই দুইটাৰ প্ৰয়োগেৰেহে আমি আগবাঢ়ি যাব লাগিব আজি আপোনালোকে দেখিছে যে ইমান লৰাই গাঁৱত চৰকাৰী চাকৰি পাইছে কনিষ্টেবল পাইছে কোনেও 1 টকা দিবলগীয়া হোৱা নাই সকলোৱে এটকাও খৰচ নকৰাকৈ চাকৰি পাইছে দুই এদিনতে আৰু 5000 পুলিচৰ চাকৰি ওলাব আৰু কোনো পইচা নিদিয়াকৈ ল'ৰা ছোৱালীয়ে দৌৰিয়ে মাত্ৰ চাকৰি পাব আজি এতিয়া কোনেও সিলেকশন কৰিব নালাগে মহিলাৰ বেংক একাউণ্টত ফৰ্ম যোনেই ফিলআপ কৰে সিয়ে টকা পাব অৰুণোদয় সকলোৱে পাইছে ৰেশন কাৰ্ড সকলোকে আমি বিচাৰি ৰেশন কাৰ্ড দিছো এইবিলাক 5 লাখ টকালৈকে ৰেশন কাৰ্ড থাকিলে আমি মেডিকেলৰ খৰচ বিনামূলীয়া কৰি দিছো এই গোটেইবিলাক কামৰ জৰিয়তে আমি এখন নতুন অসমৰ বুনিয়াদ আমি নিৰ্মাণ কৰিব খুজিছো আৰু মই বিশ্বাস কৰো সংস্কৃতিৰ এক উজ্জ্বল চানেকি হিচাপে সদায় আমাৰ অসমৰ ইতিহাসত উজ্জীৱিত কৰি ৰাখিব অহা কেইদিনমানৰ ভিতৰতে আৰু 4-5 হাজাৰ কোটি টকাৰ আমি বিনিয়োগৰ কাম কৰিম অসমত আন্দোলন নোহোৱা হোৱাৰ লগে লগে এতিয়া ফেক্টৰীবিলাক নিজে আহিব খুজিছে আৰু এটা বহুত ডাঙৰ ফেক্টৰীৰ কাৰণে আমি কাম কৰি আছো মানুহে